নমস্কাৰ সকলোকে আজি চুলিৰ অকণমান ট্ৰিটমেণ্ট কৰিলোঁ ইতিমধ্যে কেৰাটিন ট্ৰিটমেণ্ট বুলি এটা আছে যিটো কৰিলে চুলিখিনি স্মুথেন হয় অলপ কোমল হয় আৰু সেই গোটেই কেৰাটিন ট্ৰিটমেণ্টৰ ডিটেইলটো কেনেকৈ কৰে সেইখিনি আপোনালোকে ক'বলৈ গৈ আছে গতিকে চাই থাকক আজি treatment almost 80% হৈ গ'ল আজি চুলিখিনি ধুবলৈ বাকী আছে ধোৱাৰ পাছত বেলেগ অফিচিয়েল 50 পিয়া হৈ আছে এতিয়া গোটেই ৰুমটো ধোৱা নিচিনা হৈ গৈছে দেখিলে এতিয়া আইৰনিংটো কৰে একদম ধোঁৱা ওলাই যায় গৰম হৈ গৈছে একদম বেছি তলতে বহি আছোঁ তথাপিতো গৰম গৰম লাগি আছে ইয়াৰ চুলিখিনি বহুত বেছি ডাঠ আনমেনেজেবল হৈ যায় তাৰ চুলিখিনি তাইক মই সুধিছোঁ অলপ কাটি যাবি নেকি কাৰণ এতিয়া নিজেই নহ'লে তেতিয়ালৈকে চুলি নিজে চম্ভালিব নোৱাৰে চুলি দীঘল কৰি লাভ নাই আৰু নষ্ট হয় চুলিটো তাই দীঘল কৰিবলৈ ইচ্ছা কিন্তু মই মাজে মাজে কাটাই দিওঁ আজি সুধিছোঁ চুলি কাটিবি নেকি কি কৰে তাই চাই লওঁ ড্ৰায়াৰ মাৰাৰ পিছত তাই নাকাটে দেই চুলি খালি মই সদায় কওঁ যে যত্নটো নিজে ল'বি চুলিখিনি এতিয়া ভাল লাগিছে হা হেৰি কৰিব কিছুমান মানুহৰ কাৰণে দিবা কালি এইটো 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 হেৰি হয় এতিয়া কাৰণে হয় যাতে নিবিচাৰ কিন্তু যোৱাটো নিবিচাৰ কিন্তু যাব কিন্তু এয়া দেখিছে চুলিখিনি একদম পূৰা স্মুথ হৈ আছে যিহেতু আমাৰ বহুত বেছি চুলিৰ ওপৰত আচলতে লিটাৰেলি অত্যাচাৰেই কৰা হয় ড্ৰায়াৰ মাৰি থকা হয় সঘনাই আৰু খুব ৰ'দত কাম কৰি থাকোঁ বতাহ বেছিকৈ পাই থাকে খুব ফ্ৰিজি হৈ থাকে চুলিবোৰ মাজে মাজে যিসকলে ষ্ট্ৰেইটনিং কৰাৰ পিছত এটা সময়ত যেতিয়া ৰুটছৰ পৰা বাঢ়ি আহে এটা ৱেভ আহে বৰ বেয়া লাগে দেখাত ষ্ট্ৰেইটনিংটো আকৌ কৰিবলগীয়া হয় কিন্তু আজিকালি কেৰাটিন ট্ৰিটমেণ্টৰ পৰা চুলিখিনি স্মুথন কৰাৰ লগতে এটা ষ্ট্ৰেইট লুক আৰু মানে মেনেজেবল লুক এটা দিয়ে আজি অকণমান চিপকু হৈ থাকিব কাৰণ তেওঁলোকে সম্পূৰ্ণৰূপে ড্ৰাই কৰি নিদিয়ে চুলিখিনি প্ৰথমতে মইশ্চাৰাইজাৰ টাইপৰ এটা ক্ৰীম লগাই তেওঁলোকে ট্ৰিটমেণ্টটোত লগাই অলপ সময় ৰাখে মোটামুটি এঘণ্টামান সময় ৰাখে তাৰপাছতে ষ্ট্ৰেইটনাৰ মাৰি তাক ষ্ট্ৰেইট কৰে কৰি উঠি তাহাঁতি ৱাশ্ব কৰাই দিয়ে আৰু ৱাশ্ব কৰাৰ পিছত যদি পূৰা শুকুৱাই নিদিয়ে অলপ ৱেট ভাৱটো থাকে গতিকে আজি অলপমান চেপেটা হৈ থাকিব কিন্তু নেক্সট যেতিয়া মই দুদিনৰ পিছত ধুম চুলিখিনি তেতিয়া মোৰ একদম মানে অৰিজিনেল লুকলৈ আহি যাব যিহেতু চুলিৰ যত্ন ল'বলৈ খুব কম সময় পাওঁ আজিকালি গতিকে মাজে মাজে কেৰাটিন ট্ৰিটমেণ্টটো চুলিৰ যত্ন লওঁ চ' আজিৰ এই চুলি ট্ৰিটমেণ্টৰ ব্লগ গাবলৈ আমাক জনাব আৰু আমাৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'জবোৰ আৰু ছাবস্ক্ৰাইব কৰি তেতিয়ালৈকে নেক্সট ব্লগ অহালৈকে পায়